কোনে মোক দুৱাৰত কৰিছে স্মৰণ? প্ৰভু, কন্দিলাৰ দৰিদ্ৰ ব্ৰাহ্মণ মই, ৰুক্মিণী ৰাইদৌ দূত। কি? ৰুক্মিণীৰ দূত? আহা আহা দেৱ, নিৰ্ভয়ে ভিতৰ সোমাই আহা। দ্বাৰকাৰ ৰাজ কাৰেং ব্ৰাহ্মণৰ অবাধিত দুৱাৰ। আহা দেৱ, নিৰ্ভয়ে ভিতৰ সোমাই আহা। জগন্নাথ, আহা দেৱ, সুবৰ্ণ সিংহাসন কৰাহি গ্ৰহণ। উঠা। অনন্তরে পাইলা বড় হে প্ৰভু কৃষ্ণ হৰি কৃষ্ণ মই তোমাৰ সোণৰ সিংহাসনত বহাৰ যোগ্য নহয় প্ৰভু। নকৰা সংকোচ দেৱ, হিতচিত্তে কৰা তুমি আসন গ্ৰহণ। ব্ৰাহ্মণ তুমি, পূজনীয় আমাৰ। আহা দেৱ, নিজ হাতে মই তোমাক দিওঁ বহুৱাই। আহা। এতেকে করুণা করি পূৰ্বজন্মৰ কিবা পুণ্যৰ বলতহে আজি মোক বান্ধবুদ্ধ আনা জল সুবৰ্ণ ভিংগাৰ ধৌত কৰি ব্ৰাহ্মণৰ চৰণ যুগল লওঁ মই উত পাদুদ। জরারুগে পিরই পড়ই খেতি কায়া
ব্ৰাহ্মণ, দিয়া অনুমতি দিওঁ মই চৰণ ধোৱা। ব্ৰাহ্মণৰ পদসেৱা মহাধৰ্ম এই যাদৱ বংশৰ সন্মানিত অতিথি ব্ৰাহ্মণ। সেইবাবে দ্বাৰকাপতিয়েও কৰি যাব যথাবিহিত কৰ্তব্য নিজ। ভগৱতে হৈবা মিত্ৰ মোৰ যেন প্ৰাণ, মই মহাভিক্ষুকক দিওঁ এই দান। জৈতে তৈতে ভোক জন্ম ঘোৰ কৰ্ম ফলে, ভগতিত শৰণ বলে, চাবা প্ৰভু, মোৰ ভৰিৰ তলুৱাতে এটা পানী তোলা আছে। তোমাৰ কোমল হাতখনি উঠিলে লাগিলে পানী তোলা উঠিব নহয়। কৃষ্ণ হৰি হৰি ৰাম ৰাম ৰাম। দেখ প্ৰভু, পদ্ধতি ধৌত কৰি কৰা হল যথাৰীতি চৰণ বন্দনা। এটা কোৱাই প্ৰেম, কিবা নাম কিবা ধাম, কিবা হেতু আগমন তোমাৰ। প্ৰভু, মোৰ নাম বেদনিধি। কুন্দিল দেৱী ৰুক্মিণী দেৱীয়ে গোপত ভাৱে পত্ৰখনি দি শ্ৰী চৰণত কিবা ভিক্ষা কৰিছে। প্ৰভু, এয়া প্ৰভু পত্ৰ লওক। পত্ৰ পঢ়ি যথাবিহিত ব্যৱস্থা কৰক।